নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। অধিনায়ক হিচাপে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত সৰ্বাধিক 6 মৰাৰ অভিলেখ গঢ়ে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই। যোৱাকালি অনুষ্ঠিত ভাৰত শ্ৰীলংকাৰ মাজৰ মেচত যেতিয়া তৃতীয়টো 6 কোবাই, তেতিয়া ৰোহিত শৰ্মা এই কৃতিত্বৰ অধিকাৰী হৈ পৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ান মৰ্গেন এই বিৰল কৃতিত্বৰ অধিকাৰী আছিল। বৰ্তমান ৰোহিত শৰ্মা 234টা 6ৰে এই তালিকাৰ শীৰ্ষত আছে। ইংলেণ্ডৰ ইয়ান মৰ্গনে মৰা 6ৰ সংখ্যা হৈ গ'ল 233টা। উল্লেখযোগ্য যে এই তালিকাত তৃতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। গতিকে হিটমেন হিচাপে খ্যাত ৰোহিত শৰ্মা ভৱিষ্যতে এই 6ৰ সংখ্যা আৰু বৃদ্ধি কৰিব পাৰিব, যিহেতু এই ৰেকৰ্ড ব্ৰেক কৰাটো আন বেটছমেনসকলৰ বাবে হয়তো বহুত কঠিন হ'ব পাৰে। ধন্যবাদ। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। অধিনায়ক হিচাপে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত সৰ্বাধিক 6 মৰাৰ অভিলেখ গঢ়ে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই। যোৱাকালি অনুষ্ঠিত ভাৰত শ্ৰীলংকাৰ মাজৰ মেচত যেতিয়া তৃতীয়টো 6 কোবাই, তেতিয়া ৰোহিত শৰ্মা এই কৃতিত্বৰ অধিকাৰী হৈ পৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ান মৰ্গেন এই বিৰল কৃতিত্বৰ অধিকাৰী আছিল। বৰ্তমান ৰোহিত শৰ্মা 234টা 6ৰে এই তালিকাৰ শীৰ্ষত আছে। ইংলেণ্ডৰ ইয়ান মৰ্গনে মৰা 6ৰ সংখ্যা হৈ গ'ল 233টা। উল্লেখযোগ্য যে এই তালিকাত তৃতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। গতিকে হিটমেন হিচাপে খ্যাত ৰোহিত শৰ্মা ভৱিষ্যতে এই 6ৰ সংখ্যা আৰু বৃদ্ধি কৰিব পাৰিব, যিহেতু এই ৰেকৰ্ড ব্ৰেক কৰাটো আন বেটছমেনসকলৰ বাবে হয়তো বহুত কঠিন হ'ব পাৰে। ধন্যবাদ।